নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিমিকে মোৰ ইউটিউব চেনেল যেন হেণ্ডচাম বয় লাইফষ্টাইলৰ উন্নতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ যেন বেটা ভাইকৰ ককায়েক হৈছে নে ভনীয়েকৰ ককায়েক হৈছে, এই সকলোখিনি কথা আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ পাব। বলক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ জীৱনত যেতিয়া ছেকেণ্ড বেবীৰ গুড নিউজটো আহিছিলে, তেতিয়া এইখনৰ পৰা অলপ ভয়ো লাগি আছিলে আৰু লগতে বেছি সাহসী হ'বলৈ শিকিছিলোঁ। আমাৰ জীয়ান বেটাৰ নিচিনা ল'ৰা বা ছোৱালীজনী থকা সকলো পিতৃ মাতৃৰে মনত সাহস লাগিব, সংগ্ৰাম কৰিবলৈ মনত সাহস বান্ধি ল'ব লাগিব আৰু দৃঢ় সংকল্প মনত পুহি ৰাখিব লাগিব। গুড নিউজটো পাইছিলোঁ সেইদিনাখন ভালো লাগিছিলে আৰু লগতে ভয়ো লাগিছিলে। কি কৰিম কি নকৰিম হাজাৰ চিন্তাই মনত ক্ৰিয়া কৰিছিলে। হাজাৰ চিন্তা আৰু সংগ্ৰামৰ মাজতো বহুত সাহসী কৰি ল'লোঁ আৰু লগতে মা আৰু দেউতাকে বহুত ছাপোৰ্ট কৰিলে এইটো ক্ষেত্ৰত। তাৰপিছত এদিন দুদিনকৈ এমাহ এনেকৈ মাহ গৈ আমি 7 মাহলৈকে ধুনীয়াকৈ পাৰ হ'ল। মোৰ প্ৰেগনেঞ্চি 9 মাহ সোমোৱাৰ লগে লগে আমাৰ জীয়ান বেটাৰ কফৰ প্ৰব্লেম হৈছিলে আৰু সেই কফৰ প্ৰব্লেমৰ কাৰণে তাক তেজপুৰ মেডিকেল কলেজত এডমিট কৰিবলগীয়া হ'ল। নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখি সদায় ৰাতিপুৱা 7টা বজাত হস্পিটেললৈকে যাওঁ আৰু ৰাতি জীয়ানক ভাত পানী খুৱাই বা ঔষধ খুৱাই মেলি 12:30 ঘৰমুৱা হওঁ। হস্পিটেলত 12 দিনমান 3rd ফ্ল'ৰলৈকে লিফ্টতে গৈছিলোঁ। হঠাতে এদিন লিফ্টটো বিকল হ'ল। কয় যে হয় দাতাই দিলেও বিধাতাই নিদিয়ে বুলি। তাৰপিছত বিকল হোৱাৰ পিছত 10 দিনমান চিৰি বগাই 3rd ফ্ল'ৰলৈ উঠি যাওঁ। এখন হাতেদি মাৰ হাতত ধৰোঁ আৰু আনখন হাতেদি নিজকে পেটত ধৰি ছাপোৰ্ট দি যাওঁ। মই মনতে আৰু দুগুণে সাহস বঢ়াইছিলোঁ। মই নিজৰ ওপৰত আত্মবিশ্বাস কেতিয়াও হেৰুওৱা নাছিলোঁ। আৰু এটা কথা, মোৰ মনত এটা কথা বহুত বেয়াকৈ ৰৈ গ'ল সেইখিনি সময়ত। মানে কেনেকুৱা যে কয় নহয় মানুহে এইখিনি প্ৰেগনেঞ্চিৰ সময়ত মানে ভাল কথা শুনিব লাগে, ভাল কিতাপ পঢ়িব লাগে বা ডেড বডিও চাবলৈ নাপায়, ডেড বডিৰ ওচৰত যাবলৈ নাপায়। কিন্তু সেইখিনি সময়ত মোৰ লগত ব্যতিক্ৰম হৈছিলে, মানে ব্যতিক্ৰমী হৈ পৰিছিলোঁ। কাৰণ কিয় জানেনে? যেতিয়া মই জীয়ানৰ বেডৰ ওচৰত থকা আহিছোঁ, তেতিয়া জীয়ানৰ বেডৰ ওচৰতে সেই 22 দিনৰ ভিতৰত কমেও 10জনমান শিশু বেয়া হৈ গৈছে জীয়ানৰ ওচৰৰ বেডখনতে। কিন্তু মই সেনেকৈ বহি কিনে চাই থাকিবলগীয়া হৈছে, উপায়তো নাই। তাৰে নাৰ্ছ বাইদেউহঁতে মোক কয়, কিয় আহিছে আপুনি? ইয়াত ইমান বেয়া ঘটনা হৈ থাকে, আপুনি এইবিলাক চাব নাপায় নহয়। মই তেতিয়া কি কৰোঁ জানে? নহয় বাইদেউ, মোৰ কাৰণে এইবিলাক ভগৱান। মই সেৱা কৰোঁ অন্তৰেদি মই সেৱা কৰিছোঁ, যাতে মোক ভগৱানে বেয়া দিন আঁতৰাই ভাল দিন আনে। এইবিলাক মোৰ কাৰণে ভগৱান। বাইদেউহঁতে আচৰিত হৈ যায়। আপোনাৰ ভয় নালাগে? আপুনি ইমান সাহসী নে? এনেকৈ মোক প্ৰশ্ন কৰিছিলে। কিন্তু উপায় নাই, কাৰণ জীয়ানৰ লগততো মই থাকিবই লাগিব। তাৰপিছত মই নিজ চকুৰে চাই থাকোঁ এনেকৈ মানে ডেড বডি থৈ দিয়ে আৰু ভগৱানৰ ওপৰতে মই চব আশা ভৰসা এৰি দিছিলোঁ। ভগৱান তুমিয়ে যি কৰা আৰু গৰ্ভত থকা সন্তানটো যেন ভালকৈ কুশলে ৰাখা প্ৰভু। এইবিলাক মানে মোৰ কাৰণে একো নহয়, মানে ভগৱানৰ ওচৰতে মই চব অৰ্পণ কৰি দিছিলোঁ। আৰু কেৱল মই মানুহজনে আহিব লাগে, যাব লাগে, চাব লাগে, খাব লাগে, সেইখিনি আছিলোঁ বাছ। কিন্তু মই আৰু তাতকৈ বেছি একো আশা কৰা নাছিলোঁ বা একো ভবা নাছিলোঁ। 2023ত যেতিয়া সূৰ্যগ্ৰহণ হৈছিলে, তেতিয়া মই হস্পিটেলতে আছিলোঁ। কয় নহয় ডেলিভাৰী মানুহে সূৰ্যগ্ৰহণ মানিব লাগে। মই হস্পিটেলতে সূৰ্যগ্ৰহণ মানিছিলোঁ। ৰাতিপুৱা ইয়াতে খাই লৈ গৈছোঁ,
খাই মেলি গৈছোঁ। হস্পিটেলতে গোটেই এখন টুলৰ ওপৰত বহি মই সূৰ্যগ্ৰহণ পাৰ কৰিছিলোঁ জীয়ানৰ ওচৰত। সেনেকুৱা দিন মোৰ পাৰ হৈছে, কিন্তু চব ভগৱানৰ ওপৰতে এৰিছোঁ। আচলতে ভগৱানৰ ওপৰতে বিশ্বাস ৰাখিব লাগে, ভগৱানে উদ্ধাৰ কৰিবই যেনেকৈ নহ'লেও। এইফালে জীয়ান ভাল হোৱা আশা আৰু আনফালে দ্বিতীয় সন্তানৰ মাতৃ হোৱাৰ আশা, আনন্দ দুয়োটাই যেন মোৰ কাৰণে প্ৰত্যাহ্বান আছিলে। এটা অনুভৱ, কেনেকুৱা দিন পাৰ কৰিছোঁ। তাৰপিছত তাক আমি হস্পিটেলৰ পৰা ৰিলিজ কৰি লৈ আহিছোঁ। অহাৰ 4 দিন পিছত মোৰ ডেট আছিলে, কিন্তু 3 দিন আগুৱাই গ'ল। মানে 4 ইমাৰ্জেঞ্চি। তাক ৰিলিজ কৰি লৈ অহাৰ এদিন পিছতে মোক মাতিলে। গ'লোঁ, গৈ আমি এফালে মই এডমিট হৈছোঁ, এইফালে আকৌ জীয়ান বেটাৰ প্ৰব্লেমটো আকৌ হঠাৎ আৰম্ভ হৈ গৈছে, বেছি হৈ গ'ল, অক্সিজেন লেভেলটো কমি গ'ল। এতিয়া তাকো আনফালে এটা ৰুমত এডমিট কৰিবলগীয়া হ'ল। কোৱা এটা চিটুৱেশ্যন। এইফালে জীয়ান বেটাক এৰি কিনে মই অতীত সোমাব লাগে, আৰু সকলো মাতৃয়েতো জানেই অতীত সোমোৱা সময়খিনি কেনেকুৱা এটা অনুভৱ, কেনেকুৱা এটা মুহূৰ্ত হয়, কেনেকুৱা লাগে মনটোত যেন আমি এখন যুদ্ধ কৰিবলৈ গৈ আছোঁ, জীৱন মৰণৰ। জীয়ানৰ কথা ভাবি ভাবিয়ে অতীত সোমালোঁ। অতীত মোক যেতিয়া এনেস্থেচিয়া দিছিলে, তেতিয়া মই এনেস্থেচিয়াৰ বিষে মই গম নাপালোঁ, দিওঁতেই গম নাপালোঁ এনেস্থেচিয়াৰ কিমান বিষ বা দিওঁতেই কেনেকুৱা লাগে গেজেককৈ পিন্ধাই, কিন্তু মই গমেই নাপালোঁ। কাৰণ মোৰ চিন্তাটো আছে জীয়ানৰ তাক বা কি কৰিছে, সেইফালে বা কি হ'ল, কেনেকৈ আছে বা সেইটো চিন্তাত মই গমেই নাপালোঁ। মোক কেতিয়া এনেস্থেচিয়া দিলে আৰু অপাৰেশ্যন কৰাৰ সময়ত তেতিয়া ছাৰক কৈছিলোঁ, ছাৰ আপুনি বেবীটো ভালকৈ চেক কৰিব, বেবী ছাৰক ভালকৈ ক'ব, জানেই নহয় আমাৰ ফাৰ্ষ্ট বেবীটো এনেকুৱা, যাতে ছেকেণ্ড বেবীটো ভাল হয়। কৈছে একো নাই, তুমি চিন্তা নকৰিবা, ভাল হ'ব। এনেকৈ মোক সাহস দিছিলে। ছেকেণ্ড বেবী পূৰা অ'কে আছে, তুমি ইমান চিন্তা কৰিব নালাগে, এনেকৈ কৈছিলে। কিমান সংগ্ৰামৰ মাজত দ্বিতীয় সন্তানৰ মাতৃ হৈছোঁ, ছেকেণ্ড বেবী জন্ম দিছোঁ। ভাবকচোন, ভগৱান সহায় আছে, সঁচাই ভগৱান আছে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখি পজিটিভ থিংকিং মনত লৈ পজিটিভ ভাৱধাৰণাৰে দ্বিতীয় সন্তান জন্ম দিয়াৰ কথা ভাবিব লাগে, সঁচাকৈ। তাৰপিছত যেতিয়া মোক অতীৰ পৰা উলিয়ালে, তেতিয়া মই বাৰে বাৰে সুধিছিলোঁ জীয়ান কেনেকুৱা আছে। সকলোৱে কৈছে জীয়ান ভালে আছে, তুমি চিন্তা নকৰিবা। আৰু মোক আমাৰ পৰিয়ালৰ মানুহে অত্যন্ত সাহসী কৰি তুলিছিলে, মোক অত্যন্ত সাহস দিছিলে। মই সেই সাহসৰ কাৰণে মই দ্বিতীয় সন্তানৰ মাতৃ হ'ব পাৰিছোঁ। সঁচাই ভগৱান, তুমি ধন্য। ইমানখিনি সংগ্ৰামৰ মাজতো যেন দিনকেইটা ভালে কুশলে পাৰ কৰিলে, নহ'লে এনে কিমানখিনি বিপদ আহে, বিপদৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু নিজৰ ক্ষেত্ৰত মানে জীয়ানৰ লাগতে মোৰ সময়খিনি গ'ল, নিজৰ কেয়াৰ ল'বলৈ মই সময় নাপালোঁ। ছেকেণ্ড বেবীৰ সময়ত মায়েহে দৌৰাদৌৰিকৈ গাখীৰ এগিলাচ গৰম কৰি আনি খাবলৈ দিয়ে, মুখৰ আগত দিয়ে বা ডালিম দিয়ে। হস্পিটেলত মোক মায়ে ICUৰ ভিতৰত মনে মনে ডালিম গুচাই কিনে, ডালিম গুটি আৰু আপেল সৰু সৰুকৈ কাটি এনেকৈ নাৰ্ছে গম নোপোৱাকৈ নি মোক খাবলৈ দিছিলে। ICUৰ ভিতৰত কেয়াৰ লৈছিলে মায়ে মোক, কাৰণ সেইখিনি সময়ত নিজক অকণ ৰেষ্ট দিব লাগে সময়খিনি, নিজে অকণ মানে সেইখিনি সময়ত মোৰ বহুত কষ্ট হৈছিলে। ইমান কষ্টৰ মাজতো যেন ভগৱানে মোক উদ্ধাৰ কৰিছে, এই ভগৱানক মই ধন্যবাদ জনাইছোঁ। বেবী হোৱাৰ 4 দিন পিছত আমি জীয়ানকো ৰিলিজ কৰি মোৰ ৰিলিজ লৈ ঘৰলৈ উভতি আহিলোঁ। তাৰপিছত যেনিবা ভগৱানে দিনকেইটা ভাল বেয়াৰ মাজেদি পাৰ কৰি আছে আৰু এতিয়া। কিন্তু লাহে লাহে তাইও ডাঙৰ হৈছে, আকৌ তাই এতিয়া নিজেই দাদাকক নিজে খেলাব জনা হৈছে। দাদাকক খেলাই নিজে দাদাকৰ ফালে চাই মৰম কৰে,
লাগে সেইখিনি তাই এতিয়া জনা হ'ল। দেখতে তাই পূৰা এতিয়া শিকি গ'ল। দাদাকক মৰম কৰে, দাদাকে শুই থাকিলে দাদাকৰ ওচৰত গাৰুকেইটা নি দিবলৈ যায়। এনেকৈ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।